নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক জেড ষ্টাডি চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। নমস্কাৰ, পুনৰবাৰ জেড ষ্টাডি চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ৰঙালী বিহুত ব্যৱহৃত হোৱা 5বিধ বাদ্যযন্ত্ৰৰ বিষয়ে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া আলোচনা কৰিম বাঁহী। বাঁহীক সম্পূৰ্ণভাৱে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ বুলি অভিহিত কৰিব নোৱাৰিলেও অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পবিত্ৰ। বৈষ্ণৱ সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। বাঁহীক অসমত মুৰলী, বংশী, বেণু, বাঁশী আদি বহু নামেৰে জনা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য। বাঁহীৰ উৎপত্তি চীন দেশত বুলি ঠাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন। এইবাৰ আমি আলোচনা কৰিম ঢোল। ঢোল অসমৰ জনসংস্কৃতিত সকলোতকৈ গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ বুলি কোৱা হয়। অসমৰ সকলো জনগোষ্ঠীৰ যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়া লোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাশত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিৱীৰ প্ৰায়বিলাক লোকসংস্কৃতিতেই ঢোলজাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামূলকভাৱে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ চেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পুৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলি ভবা হয়। অসমীয়া সমাজত বৰঢোল, পাটি ঢোল, ঢেপা ঢোল আদি কেইবা প্ৰকাৰৰ ঢোলৰ প্ৰচলন আছে। এইবাৰ আমি আলোচনা কৰিম পেঁপা। অসমীয়া লোকসংস্কৃতিৰ পৰিচায়কস্বৰূপ বিহুৰ বাদ্যসমূহৰ ভিতৰত এক মোহনীয়া লোকবাদ্য হ'ল ম'হৰ শিঙৰ পেঁপা। প্ৰাচীন সংগীত বিষয়ক গ্ৰন্থত শিঙাৰ বিষয়ে উল্লেখ আছে। আহোম স্বৰ্গদেউসকলৰ শাসন কালত ৰাজ্যৰ শুভ মুহূৰ্তত ৰংশিঙা আৰু অশুভ সময়ত শংশিঙা বজাই প্ৰজাক জাননী দিয়া কথা জনা যায়। ম'হৰ শিঙৰ পৰা তৈয়াৰী অসমৰ এই পেঁপাটোৰ নাম মূলতে চীন-তিব্বতীয় শব্দ। তিব্বতত ব্যৱহাৰ হোৱা পেঁপাজাতীয় বাদ্যটো অসমৰ পেঁপাতকৈ দীঘল আৰু পিতলেৰে তৈয়াৰী। বিহুত ব্যৱহৃত পেঁপাৰ প্ৰচলন তথা গঠন সম্পৰ্কে লিখিত বুৰঞ্জী বিচাৰি পোৱা নাযায়। জনবিশ্বাসৰ মতে লুইতৰ পাৰত পৰি থকা মৃত ম'হৰ শিং এটা মলয় বতাহত আপোনা আপুনি বাজি উঠাত ক্ৰমান্বয়ে পৰিণত হাতৰ পৰশত এটি বাদ্যৰূপে আত্মপ্ৰকাশ কৰে। পৰম্পৰাগতভাৱে ম'হপালকে বজোৱা এই পেঁপা কালক্ৰমত কৃষিকাৰ্যত জড়িত চহা শিল্পীৰ হাতলৈ আহে আৰু এক পূৰ্ণাংগ লোকবাদ্যত পৰিণত হয়। ইয়াৰ বিভিন্ন অংশসমূহৰ নাম হ'ল খোলা, চুপহী, পৰকনলা, বোলনি, জিভা আদি। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পেঁপা বিভিন্ন নামেৰে পৰিচিত। মিচিংসকলে ইয়াক পেম্পা, ডিমাছাসকলে সুৰী, ৰাভাসকলে আৰু চিংৰা আৰু চাহ জনজাতিসকলে পেঁপাতি বুলি কয়। এইবাৰ আমি আলোচনা কৰিম গগনা। গগনা হৈছে বিহুগীত আৰু বিহু নৃত্যৰ সৈতে ব্যৱহাৰ হোৱা এক হাৰ্পজাতীয় বাদ্যযন্ত্ৰ। এই হাৰ্পজাতীয় বাদ্যবিলাক অতি প্ৰাচীন বুলি জনা যায় আৰু পৃথিৱীৰ প্ৰায়বোৰ সভ্যতাতে এনে বাদ্যৰ প্ৰচলন দেখা পোৱা যায়। মুখলৈ বজোৱাৰ বাবে ইয়াক এক ধৰণৰ জাও হাৰ্প বোলাহে বেছি সমীচীন হ'ব। গগনা অসমৰ মংগোলীয় জনগোষ্ঠীবিলাকৰ অৱদান। অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গগনাক ভিন ভিন নামেৰে জনা যায়। গগনা আকাৰ লৈ ইয়াক ৰামধন গগনা, লাহৰী গগনা, শালিকী গগনা আদি বিভিন্ন নামেৰে জনা যায় আৰু প্ৰত্যেক গগনাৰ মাত বেলেগ বেলেগ হয়। যিহেতু গগনা এবিধ সুশীৰ বাদ্য, ইয়াৰ মাতো স্থিৰ স্বৰমানৰ। গগনাৰ মাত অতি সুৰীয়া, সেয়েহে ই বিহু নাচনি বৰ আদৰৰ বাদ্য। ওজা ঢুলীয়াৰ ঢোলৰ মালি তাত গগনাৰ উৎপত্তিৰ কাহিনী বৰ্ণনা কৰাৰ লগতে সৰস্বতী দেৱীয়ে গগনা বাদন কৰে বুলি কোৱা হয়। এইবাৰ আমি আলোচনা কৰিম সুতুলী। সুতুলী মাটিৰে নিৰ্মিত এক সুশীৰ বাদ্য। বিশ্বাস কৰা যায় যে প্ৰথমতে মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন শোলাৰে সংগীত সৃষ্টি কৰিবৰ চেষ্টা কৰাৰ ফলস্বৰূপে এনেবিলাক বাদ্যযন্ত্ৰৰ উৎপত্তি হয়। এই ধৰণৰ বাদ্যবিলাকত জীৱ-জন্তু বা পক্ষীৰ মাতৰ অনুকৰণত বাঁহীৰ দৰে সুৰ বজোৱা হয়। প্ৰথম অৱস্থাত এই বাদ্যযন্ত্ৰ প্ৰকৃততে খেলনাৰ দৰেহে ব্যৱহাৰ হৈছিল আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলীৰ দৰে এবিধ বাদ্য আছিল বুলি জনা যায়, যাক চীন ভাষাত সোণ বুলি কোৱা হৈছিল। সুতুলীৰ সৃষ্টি প্ৰাক-ঐতিহাসিক কালতে হৈছিল বুলি ভবাৰ থল আছে। বিভিন্ন প্ৰত্নতাত্ত্বিক খননকাৰ্যত সুতুলীৰ দৰে বাদ্যৰ ভগ্নাৱশেষ পোৱা যায়। সুতুলীৰ আকাৰ আৰু সুৰলৈ চাই চৰাইৰ মাত অনুকৰণত সুতুলী নিৰ্মাণ কৰা হৈছিল বুলি ভাবিব পাৰি। সুতুলীৰ মাতত বৰষুণ আহে বুলিও অসমীয়া জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে। এইবাৰ আমি আলোচনা কৰিম টকা।
অসমৰ লোকবাদ্যসমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজ পোৱা বাদ্য হ'ল টকা। এই বাদ্যৰ ব্যৱহাৰ অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে অসমৰ চহা জীৱনত এই বাদ্যটি অতি সুলভ। বিহু নামৰ প্ৰাথমিক তাল আছিল হাতচাপি আৰু কালক্ৰমত হাত-চাপৰি ছন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ'ল। টকা বিহুৰ এক অপৰিহাৰ্য অংগ।